মুকালমুৱাত কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে বৰখেতি ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী বাদৰাক উত্তৰ প্ৰদেশত আটক কৰাৰ প্ৰতিবাদত এই ধৰ্ণা বৰখেতি ৰাজীৱ ভৱনৰ পৰা ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল মজিদ প্ৰাক্তন জিলা পৰিষদৰ সদস্য জেহেৰুল হক আৰু সাধাৰণ সম্পাদক সাদুল্লাহ আলী প্ৰমুখ্যে প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে সমদল কৰি বৰখেতি ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়লৈ গৈ এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। আমাৰ আজিৰ কাৰ্যসূচীটো আছিলে আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সন্মানিত সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী বাদ্ৰে তেখেতক যোৱাকালি উত্তৰ প্ৰদেশৰ পুলিচে উত্তৰ প্ৰদেশৰ চৰকাৰে তেখেতক শাৰীৰিকভাৱে অপদস্থ কৰাৰ উপৰিও তেখেতক গ্ৰেপ্তাৰ কৰিছে। তাৰ আমি প্ৰতিবাদ কৰিছোঁ আৰু এই প্ৰতিবাদ কল্পে আমি চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ আহিছোঁ আৰু ইয়াৰ চক্ৰ বিষয়াৰ জৰিয়তে উপায়ুক্ত মহোদয়লৈ আমাৰ এই যে প্ৰতিবাদী কাৰ্যসূচীৰ কণ্ঠ এইটো অৱগত কৰাৰ কাৰণে আমি ইয়াত সমবেত হৈছোঁ। আৰু কৃষক আইন ভাৰতবৰ্ষত জাপি দিছে, এই অবৈধ কৃষক আইন বাতিল হ'ব লাগে, অতি শীঘ্ৰে বাতিল হ'ব লাগে আৰু কৃষকক ন্যায় দিব লাগে। আৰু কৃষকৰ ওপৰত চলা অত্যাচাৰ, এই উৎপীড়ন, এই হিটলাৰী শাসন অতি শীঘ্ৰে বন্ধ হ'ব লাগে আৰু অসমতো চলা হিটলাৰী শাসন একনায়কত্ববাদ ফেচিবাদ বন্ধ হ'ব লাগে। আৰু এইকেইটা দাবী লৈ আমি আমাৰ উপায়ুক্ত মহোদয়ক চক্ৰ বিষয়ৰ জৰিয়তে আমি দাবী সাব্যস্ত কৰিছোঁ। মুকালমুৱাৰ পৰা ফাৰুক ৰহমানৰ ৰিপৰ্ট, অসমী ভিজন।